এতিয়া কম আকৌ ন কেনেকুৱা হৈছে পেহাই ফুলনি বাৰীখন খুব সুন্দৰকৈ ৰাখে আমাৰ ঘৰৰ একমাত্ৰ ডাঙৰ মানুহ মেগী বনাম খাবলৈ এতিয়া হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ মাৰ ঘৰত মোৰ আনতি দিন গা পা ধুই আহিলোঁ ব্ৰেকফাষ্ট কৰিলোঁ এতিয়া পেহী ঘৰলৈ যাবলৈ ওলাইছোঁ যিহেতু ইয়াতেই সকলো আছে মোৰ পেহী ঘৰৰ ওচৰতে আছে পেহী ঘৰলৈ যাবলৈ ওলাইছোঁ বলক যদি অসুবিধা নহয় আপোনালোকক নিশ্চয় দেখুৱাম আপোনালোকক পেহীৰ তাত বলক এয়া মা ওলাইছে লগতে পেহী ঘৰ আহি পাই গ'লোহি এতিয়া পেহী ঘৰখন আগফালৰ পৰা দেখুৱাম ধুনীয়াকৈ ফ্ৰণ্ট কেমেৰা কৰি দেখুৱালে আপোনালোকে ধৰিব নোৱাৰিব মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ আমাৰ ককাৰ 3টা ল'ৰা আৰু এজনী ছোৱালী মোৰ পাপা চবতকৈ ডাঙৰ আৰু পেহী সৰু পেহাই ফুলনি বাৰীখন খুব সুন্দৰকৈ ৰাখে ধুনীয়াকৈ পানী দি আছে মই আপোনালোকক দেখুৱাম আৰু বাকী দুজন খুৰী আৰু খুৰাক মই যোৱাটো ভিডিঅ'ত আপোনালোকক চিনাকি কৰাই দিছোঁৱেই ইমান ধুনীয়াকৈ কৈছে মই ভিডিঅ' এটা লওঁ এতিয়া বলক ভিতৰলৈ যাওঁ মায়ে পেহীয়ে কথা পাতি আছে আৰু পেহাহঁতৰ ডাঙৰ ল'ৰাটো বাগানত কৰে আজি তেওঁলোকো আহি আছে আমাক ভাত খাবলৈ ৰ'বলৈ কৈছে সেয়েহে ভাতটো খাই যাম একেবাৰে তাৰপিছত এইজনী মোক পেহী এয়াই মোৰ দাদা হয় আমাৰ ঘৰৰ একমাত্ৰ ডাঙৰ ল'ৰা ন দাদা ছোৱালী এজনী নামটো কোৱা আমাক ভাত খাবলৈ মাতিছে আৰু বৌক দেখাম বৌক এয়া বৌ আৰু টিকলাটো হাই কৰি দিয়া এতিয়া খাবলৈ গৈছোঁ দেই এতিয়া মাটন মিক্স ভেজ আৰু এয়া দালি লগতে আচাৰ কুক বাই হোম আচ্ছা কুক বাই হোম নো আচ্ছা দাদাই বনাইছে দেই ধুনীয়া খাই চাই এতিয়া কম আকৌ ন কেনেকুৱা হৈছে মাটনটো কেনেকুৱা হৈছে খাই খুলে কওঁ বেছি বনাইছা বঢ়িয়া বনাইছা জ্বলা নাই ভালেই কৰিছে তেতিয়াহ'লে আমি খাই লওঁ খাই আপোনালোকক লগ পাই হেল্ল' এভৰিৱান ভাত পানী খাই এতিয়া মাহঁতৰ লগত অকণমান বজাৰলৈ আহিছোঁ মাহঁতৰ কিবা কিনিবলগীয়া আছিল চ' আমিও লগতে এনেই ওলাই আহিলোঁ ময়ো কিবা কিবি খোজকাছ অলপমান কিনিলোঁ হেল্ল' এভৰিৱান গুড ইভিনিং এতিয়া গধূলি হ'ল অকণমান বজাৰ কৰি আহিলোঁ বিগ বজাৰ গৈছিলোঁ বজাৰ কৰি আহিলোঁ একচুৱেলি মাহঁতে কিবা কিবি ল'লে আৰু আমি এনেই লগতে গ'লোঁ বাকী মোৰো খোজকাছ ল'বলগীয়া আছিলে তাকে ল'লোঁ আৰু এয়া মেগী বনাম খাবলৈ এতিয়া মেগী খাম চবেই এয়া বিন দি থৈছোঁ দেই মই মানে এনেকৈ বইল কৰি খাই ভাল পাওঁ বস্তুটো ভাজি খালে অকণমান তেলটো ইউজ কৰিব লাগে মই একেবাৰে মানে তেল ইউজ নকৰাকৈ বস্তুটো বনাব বিচাৰোঁ চ' এতিয়া মেগী খাই লওঁ খাই লৈ ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ তেনেহ'লে আন এটা ভিডিঅ'ত পুনৰ লগ পাম যিহেতু এইকেইদিন মাৰ ঘৰতে আছোঁ বেছি দিন নহয় এসপ্তাহ চ' আপোনালোক যিমান পাৰোঁ মই দেখুৱাই যাম মাৰ ঘৰত কি কৰোঁ কি নাই কালি মামাৰ ঘৰলৈ গ'লোঁ আজি পেহী ঘৰলৈ গ'লোঁ চ' তেনেকৈ আকৌ কাইলৈ খুৰা ঘৰলৈ যাম ভাত খাবলৈ ঘৰলৈ এবছৰ মূৰত আহিছোঁ যিহেতু চবেই মাতিছে ভাত খাবলৈ যাম চবকে লগ পাম ভাল লাগে
সো আজি ভিডিওটো তেনেহ'লে ইমানতে শেষ কৰোঁ কি য'ত য'ত যাওঁ যি কৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইকেইদিন আৰু স্মৃতি হিচাপেও ৰৈ যাব মই মাজে মাজে মন গ'লে চাই থাকিব পাৰিম নিজৰ ঘৰৰ মানুহখিনিক নহয় জানো আৰু বাকী আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম মোৰ ঘৰৰ মানুহখিনিক তেনেহ'লে আজিলৈ ইমানতে শেষ কৰোঁ ভিডিওটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি আপোনালোক মোৰ চেনেললৈ নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আকৌ এটা নতুন ভিডিঅ' হ'লে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ বাই বাই